নমস্কাৰ। আজি দুৰ্গা পূজাৰ অষ্টমী। মই সকলো অসমবাসী ৰাইজক অষ্টমী পূজাৰ ওলগ জনালোঁ আৰু সকলোৰে মংগল কামনা কৰিলোঁ। আজি মই কেইবাখনো দুৰ্গা পূজাত গৈছিলোঁ মোৰ ফেমিলিৰ সৈতে। ৰাতিপুৱা এখন পূজাত মই শৰাই দিবলৈ গৈছিলোঁ 7:30 বজাত। শৰাই দিবলৈ যাওঁতে প্ৰত্যেকখন দুৰ্গা পূজা যেতিয়া মই দৰ্শন কৰিবলৈ গৈছিলোঁ, চবতে ভোগ দিয়াৰ ব্যৱস্থা আছিলে। প্ৰত্যেকখন দুৰ্গা পূজাতে আপুনি শৰাই দিব পাৰে, ভোগ দিব পাৰে মাৰ চৰণত। ঠিক তেনেধৰণে এখন পূজাত মই শৰাই দিবলৈ যাওঁতে এগৰাকী মহিলা আহিলে। মহিলা আহি কমিটিৰ মানুহক সুধিলে যে মই ভোগ দিব বিচাৰিছোঁ, আপোনালোকক কেনেকুৱা ধৰণৰ বৰঙণি দিব লাগিব ভোগ দিবৰ কাৰণে। তেতিয়া মহিলাগৰাকীক কমিটিৰ মানুহে অৱগত কৰিলে, যদি আপুনি পায়সৰ ভোগ দিয়ে তেতিয়াহ'লে 2000 টকা দিব লাগিব, আৰু যদি আপুনি নৰ্মেল ভোগ খিচিৰিৰ ভোগ দিয়ে তেতিয়াহ'লে 1500 টকা দিব লাগিব। মহিলাগৰাকী অলপ আচৰিত হ'ল কথাষাৰ শুনি। তেওঁ তেতিয়া কমিটিৰ মানুহক প্ৰশ্ন কৰিলে। তেওঁ কমিটি মানুহজনক ক'লে, ইয়াতকৈ তলত নাই নেকি? মই 500 বা 200-300 ভিতৰতে ভোগৰ কাৰণে বৰঙণি দিব বিচাৰিছিলোঁ, মই দিব নোৱাৰিম নেকি? তেতিয়া তেওঁলোকে অৱগত কৰিলে যে পায়সৰ কাৰণে আমি 2000 টকাই ধাৰ্য কৰিছোঁ, আৰু নৰ্মেল ভোগৰ কাৰণে যিটো খিচিৰি ভোগ বুলি কয় সেইটো 1500 টকা। মানুহজনী অৱশেষত কি কৰিলে, তেওঁ ভোগ নিদিয়াকৈ মাক সেৱা কৰি গুচি গ'ল। এতিয়া মই এই বস্তুটো লক্ষ্য কৰিলোঁ। লক্ষ্য কৰি মই অলপ আচৰিত হ'লোঁ। আচৰিত কি কাৰণে হ'লোঁ, এখন পূজা পাতিছে, পূজাখন চান্দা তুলি পাতে। কমিটিয়ে বিভিন্নজনৰ পৰা চান্দা তুলি পূজাখন পাতে। কাৰ কাৰণে? ধনী দুখীয়া সকলোৰে কাৰণে পূজাখন পাতে, যাতে সকলোৱে আহি মাৰ চৰণত সেৱা জনাব পাৰে, মাৰ আশীৰ্বাদ ল'ব পাৰে। মোৰ এটা কথাতে বেয়া লাগিল, যেতিয়া কমিটিৰ মানুহে কৈ দিলে পায়সৰ ভোগ দিবলৈ 2000 টকা লাগিব আৰু খিচিৰিৰ ভোগ দিবলৈ 1500 টকা লাগিব। এই কথাটোত মই এটা কথা বুজি নাপালোঁ। পূজা পাতিছে কমিটিয়ে, এই পইচাটো কিয় ধাৰ্য কৰিলে যে পায়সৰ কাৰণে 2000 ভোগ দিব লাগিব, 2000 টকা বৰঙণি লাগিব ভোগ দিবৰ কাৰণে, আৰু নৰ্মেল খিচিৰি ভোগ দিব লাগিলে 1500 টকা আৰু পায়সৰ কাৰণে 2000 টকা। অৰ্থাৎ ইয়াৰ পৰা এইটোৱে প্ৰমাণ হ'ল, যিসকল দুখীয়া লোক তেওঁলোকে মাৰ চৰণত সেৱাহে কৰিব পাৰিব, মাক তেওঁলোকে ভোগ অফাৰ কৰিব নোৱাৰে। কাৰণ কমিটিয়ে ধাৰ্য কৰি থৈছে পইচা এটা 2000 টকা, 1500 টকা। এতিয়া মোৰ ৰাইজলৈ এটা প্ৰশ্ন, ৰাইজে এইটো বিচাৰ কৰক, এইটো যুক্তিসংগত হৈছে নেকি? মাৰ চৰণত গৈ যিকোনো মানুহে ভোগ দিব পাৰে। কেতবোৰ মন্দিৰতো আমি গৈছোঁ ভোগ দিবৰ কাৰণে, তাত 200 টকাও দিব পাৰি ভোগৰ কাৰণে, 100 টকাও দিব পাৰি ভোগৰ কাৰণে। তেনেকুৱা ধৰণৰ কোনো ফিক্স বৰঙণি নাই। কিন্তু এই পূজা মণ্ডপখনত, মই নাম নলওঁ, পূজা মণ্ডপখনত নাম নোলোৱাকৈ মই ক'ব বিচাৰিছোঁ, দুখ পালোঁ, বহুত মনটোত আঘাত পালোঁ। কাৰণ আমাৰ সমাজখন কোনফালে গৈ আছে? পূজা কৰিছে নে ব্যৱসায় কৰিছে? ভোগ দিবৰ কাৰণে এটা বৰঙণি ধাৰ্য কৰিব নোৱাৰে। মোৰ এইটো ব্যক্তিগত মতামত। বেলেগে কি ভাবে সেইটো মই নাজানো। এতিয়া কমিটি মানে চিন্তা কৰিব লাগে, 2000 টকা তেওঁলোকে ফিক্স কৰিছে পায়সৰ ভোগ দিবলৈ, 1500 টকা অমুকৰ ভোগ দিবলৈ, নৰ্মেল খিচিৰিৰ ভোগ দিবলৈ। দুখীয়া মানুহেতো ভোগেই দিব নোৱাৰিব, মাৰ চৰণত ভোগ অফাৰ কৰিব নোৱাৰিব। গতিকে এইটো যুক্তিসংগত নহয়। এপাৰেণ্টলি এইটো ব্যৱসায়ৰ নিচিনা হৈ গৈছে, এইটো ব্যৱসায়ৰ নিচিনা হৈ গৈছে। গতিকে এই কথাবিলাক আমাৰ ৰাইজে একচুৱেলি ভাবিব লাগে। আৰু যোন পূজা কমিটিবিলাকে এনেকুৱা ধৰণৰ বৰঙণি ফিক্সেই কৰি দিছে, ৰাইজে, ওচৰ চুবুৰীয়া ৰাইজে বা যিটো এৰিয়াত পূজাখন হৈছে তাৰ মানুহৰ যদি এইটো দৃষ্টিগোচৰ হৈছে, তাৰে মানুহসকলে এইটো প্ৰটেষ্ট কৰিব লাগে, গৈ আপত্তি কৰিব লাগে। কাৰণ এজন দুখীয়া মানুহটো অফাৰ কৰিব বিচাৰিব ভোগ দিবৰ কাৰণে মাৰ চৰণত, কিয় 500 টকা ল'ব নোৱাৰে, কিয় 200 টকা ল'ব নোৱাৰে ভোগৰ কাৰণে? এই কথাখিনি দেখি মই এজন নাগৰিক হিচাপে দুখ লাগিল। দুখ লগাৰ কাৰণে কথাখিনি মই আপোনালোকৰ সন্মুখত ৰাখিলোঁ। ৰাইজে অলপ বিচাৰ কৰি চাওক। অকল ইয়াত বুলিয়ে নহয়, বহুত জেগাত পূজা পাতলত মই দেখিছোঁ
বৰ্ণালী বহুত হাই, দুখীয়াৰ কাৰণে তাত সোমোৱাটো সম্ভৱেই নহয়। আজি যিখন পূজাত মই গৈছিলোঁ সেইখন পূজাত মই নিজ চকুৰে মই নিজে প্ৰেজেণ্ট আছোঁ। তাত পায়সৰ ভোগ দিবলৈ গ'লে 2000 টকা, নৰ্মেল ভোগ দিবলৈ গ'লে, খিচিৰিৰ ভোগ দিবলৈ গ'লে 1500 টকা। এই কথাটো মোৰ বুজি নাপালোঁ। পূজা পাতিছে নে ব্যৱসায় কৰিছে নে পইচা কালেকশ্যন কৰিছে, সেইটো মোৰ ব্যক্তিগত মতামত। এই গোটেইখিনি কথা মই ৰাইজলৈ এৰিলোঁ। গতিকে এই কথাষাৰ কওঁতে হয়তো কাৰোবাৰ যদি মনত মই আঘাত দিছোঁ তেতিয়াহ'লে মোক ক্ষমা কৰিব, কাৰণ যিকোনো সুস্থ মগজৰ মানুহে এইটো ভাল নাপাব, মই যিমান দূৰ জানো। গতিকে মোৰ কথাখিনি কওঁতে যদি ভুল হৈছে, মোৰ ভুল ভ্ৰান্তি ক্ষমা কৰিব। পূজাহে পাতিছে, ব্যৱসায় নহয়। আৰু পূজাত যিকোনো মানুহে ভোগ অফাৰ কৰাৰ অধিকাৰ আছে, কম পইচা দি হ'লেও। গতিকে ইমানতে সামৰণি মাৰিলোঁ। আকৌ এবাৰ সকলো অসমবাসী ৰাইজক মই অষ্টমীৰ শুভকামনা যাচিলোঁ। সকলোৰে দিনটো ৰাতিটো মংগলময় হওক। নমস্কাৰ।